হাই বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল এণ্ড আপোনালোকে চাই আছে মিনহাজ টেক। বন্ধুসকল, আজি এটা বহুত ডাঙৰ খবৰ ওলাইছে। আজি আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে পাবজি গেমটোক বেন কৰি দিছে, লগতে 118টা এপছ বেন কৰি দিছে যিবিলাক চাইনাৰ লগত ৰিলেটিভ আছে। যিটো পাবজি গেম এইটো চাইনাত ডেভেলপ কৰিছিল, চাইনাত বনোৱা হৈছিল। আৰু এইটো সত্য যাতে পাবজি গেমটো ইণ্ডিয়াত পৰা পাবজি গেমটো বেন কৰি দিছে। এণ্ড যদি আপোনালোকে গেমটো এতিয়া খেলিব বিচাৰে, এতিয়া খেলিব পাৰিব, কিন্তু কেইদিনমান পিছত লাহে লাহে নাই হৈ যাব। যেনেকৈ টিকটক প্ৰথমত কেইদিন চলিছিল আৰু পিছত নাই হৈ গৈছিল, এনেকৈ পাবজিটো লাহে লাহে নাই হৈ যাব। কিন্তু এইটো সত্য, পাবজি গেমটো ইণ্ডিয়াত বেন হৈছে। আৰু এইটো এটা ছেড নিউজ। আই ন' ইণ্ডিয়াৰ বহুত মানুহ আছে যেতিয়া পাবজি লাভাৰ হয়, পাবজি গেম খেলে, সেইসকলৰ পৰা বহুত ছেড নিউজ হয়। আৰু ইয়াৰ লগত বহুতো দুখ লাগে, মানে বহুত মানুহ আছে ইউটিউবত পাবজি লাইভ দিয়ে, সিহঁতে টকা পায়, এইটোৰ পৰা বহুতে চলি আছে, এনেকৈ বহুত আছে। আৰু পাবজি বেন হোৱাটো বহুত ভালো হৈছে। আই ডণ্ট ন', মানুহে বহুত টকা লগাই দিয়ে পাবজিৰ ওপৰত, বহুত টকা খৰচ কৰি পেলাই, লাখ লাখ টকা। এইটোৱে আৰু বহুত মানুহ ইয়াৰ লগত মানে বেছিকৈ ইনভলভ হৈ আছে, আৰু ব্ৰেইনৰ পঢ়া শুনাটো নষ্ট হৈছে। আৰু এটা ভাল হৈছে এইটো বেন হোৱা, যাতে বহুত মানুহে এইটো টকা লগায় আৰু বহুত মানুহৰ পঢ়া শুনা এৰি এইটো গেম খেলি থাকে গোটেই দিন। সেইসকলে এতিয়াৰ পৰা পঢ়িব পাৰিব, আৰু বহুত মানুহে টকা লগাব নোৱাৰিব, কিবা ভাল কামতো লগাব পাৰে, কিন্তু এইটো গেমত লগাব নোৱাৰে। চ' আজিৰ কাৰণে বাই, আৰু কিবা বেলেগ নতুন ভিডিঅ' লৈ আকৌ লগ হ'ব। অ'কে, যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব।